হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। মই যাব ওলাইছোঁ এতিয়া গোৱালপাৰা, কাৰণ গোৱালপাৰাত হ'ল এটা বহাগী মেলা হৈ আছে। তো সেইকাৰণে তাতে অলপমান পাৰ্টিচিপেট কৰিবৰ কাৰণে গৈ আছোঁ। আৰু য'ত বহাগী মেলা হৈ আছে এইটো ASRLMৰ পৰা পতা হৈছে। মই কোচবিহাৰ ব্লকৰ হয়। তো মই কৰিব বিচাৰিছোঁ ফেশ্বন শ্ব'। তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈ চাব দেই। আৰু আজি মোৰ জন্মদিন হয়, কিন্তু জন্মদিন পাতা নহ'ল কাৰণ মোৰ বেমাৰ হৈ আছে। তো মই একো খাবও নোৱাৰোঁ, মানে একো কৰিবও নোৱাৰোঁ। তো সেইকাৰণে আৰু মানে বাৰ্থডেখন পাতা নহ'ল। অহা বছৰ আৰু ভালকৈ পাতিম। তো এইবাৰ একো কৰা নহ'ল। মন্দিৰতো যাব ওলাইছোঁ, বিশেষ এটা অসুবিধাত যোৱা নহ'ল। তো আৰু মোৰ বাৰ্থডেত মোৰ হাজবেণ্ডে গিফ্ট দিছে এইযোৰ কাণৰ আগতেই দিছে, কিন্তু আগতে দিওঁতে কৈছে যে ৰিকি, এইটো তোমাৰ বাৰ্থডেৰ গিফ্ট হয়, মইতো আৰু সাঁচি ৰাখিব নোৱাৰোঁ, সেইকাৰণে তুমি এতিয়াই পিন্ধি লোৱা। মানে মই এতিয়াই পিন্ধি ল'লোঁ, কিন্তু এইটো বাৰ্থডেৰ গিফ্ট আছিল। আৰু এইযোৰ মেখেলা চাদৰ দিছে। মেখেলা চাদৰটো আপোনালোকক দেখাই আছোঁ, চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এইখন হ'ল চাদৰ আৰু এইখন হ'ল ব্লাউজ আৰু এইযোৰ, আৰু এইখন হ'ল মেখেলা। কেনেকুৱা লাগিছে? মোৰ কিন্তু বহুত ভাল লাগিছে দেই। আৰু থেংক ইউ ছ' মাছ মাই চুইট হাৰ্ট। বাবু সেইফালে আৰু এইটো হ'ল মোৰ কেক। এনেই আৰু চিম্পলকৈ ঘৰত বাৰ্থডে পাতা নাই, এনেই আৰু কেক বনোৱা দাদাজনকো কৈছোঁ যে কেকটো খাই ভালে লাগিছে, কিন্তু নামটো নিদিওঁ, বাট একো নাই, এনেই কৈছোঁ। ভাল লাগিছে, খায়ো ভাল লাগিছে, বহুত টেষ্টি হৈছে। এয়া আমি হৈ গ'লোঁ ৰেডি, গৈ আছোঁ গোৱালপাৰা। তো চাই থাকক। আমি আহি পালোঁ গোৱালপাৰা কলেজ, কিন্তু মিষ্টেক হ'ল, আমি ভাবিছোঁ ইয়াতে হৈ আছে বুলি বহাগী মেলাটো, কাৰণ যোৱাবাৰ ইয়াতে হোৱা বুলি আৰু এবাৰ ইয়াতে আহিলোঁ, কিন্তু ইয়াতে নহয়, এবাৰ বেলেগ জেগাত হৈ আছে। আৰু তাত খাবলৈ মই নল'লোঁ ORSL, কাৰণ বেলেগ বস্তুটো খাবই নোৱাৰোঁ, ইয়াকে খাই থাকিম আৰু। আৰু এয়া দেখাই পাইছে, পেহী আৰু মনো পিন্ধাই দি আছে। মোক কি পিন্ধিব লাগে নালাগে ইহঁতে চইচ কৰি পিন্ধাই দি আছে। আৰু এইফালে এবাৰ ট্ৰায়েল দি ল'ব, তাৰপিছত ডাইৰেক্ট ষ্টেজত আৰু। তো চাই থাকক। ৰাখিছোঁ আমাৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পোছাক আছে, সেই সাজ পোছাকখিনি আজি অসম, উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ বিভিন্ন প্ৰান্তত ইপিনে বিদেশতো যথেষ্ট জনপ্ৰিয় হৈছে। আৰু সেই সাজপাৰখিনিক আমি আগন্তুক দিনত কেনেকৈ এক ব্যৱসায়িক দৃষ্টিভংগীলৈ লৈ যাব পাৰোঁ, এই প্ৰতিযোগিতাখনিৰ জৰিয়তে তাকে আমি প্ৰয়াস কৰিছোঁ। আৰু সেইগৰাকী বাইদেউ হ'ল দলি ৰাণী ৰাজবংশী বাইদেউৰ কাৰণে এটা হাত চাপৰি। আৰু তেখেতকো আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গোৱালপাৰা তৰফত
অনামিকা আহমেদ। মোৰ নাম শ্ৰী ধৰিত্ৰী দেৱাংগী কৃষ্ণাই উন্নয়ন খণ্ডৰ আৰু মই ৰংজলী জনজাতি উন্নয়ন খণ্ডৰ কথাপুথি গ্ৰাম পঞ্চায়তৰ পৰা আহিছোঁ। নমস্কাৰ সকলোলৈ শুভ সন্ধিয়া। মোৰ নাম শ্ৰী অনামিকা দাস। মই পঞ্চায়তৰ পৰা আহিছোঁ। আজি গোৱালপাৰা জিলাৰ সমূহ নমস্কাৰ, মোৰ নাম মাইনু হাজং, ব্লক লক্ষীপুৰ, গাঁও সমল। মই সমাজ সেৱা কৰি নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকি নাথ। মই কোচবিহাৰ ব্লকৰ পৰা আহিছোঁ। আজিৰ এই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দিয়াৰ বাবে অশেষ ধন্যবাদ। আৰু মই আজি গাৰো সাজপাৰ পৰিধান কৰিছোঁ। আৰু মূৰত পিন্ধাযোৰ হ'ল হাতত নাথকচি আৰু দমে, আৰু গলত পিন্ধাযোৰ হ'ল জুচ্ছং, আৰু কঁকালত পিন্ধাযোৰ হ'ল চিংখি, আৰু কাপোৰযোৰ হ'ল টাকপাণ্ডা। থেংক ইউ, ধন্যবাদ। মহিলা নমস্কাৰ, মই কৈলামপুৰ বালিজনাৰ পৰা আহিছোঁ। মোৰ নাম বৰ্ণালী ৰাভা। মোৰ কণ্টেক্টৰ নাম ধন্যবাদ। खुलुमबाय, आंनि नामा पद्मिनी नार्जारी। आं लक्षीपुर ब्लकनि फैदों। आं बर' हिन्जाव गोदान हिसाबै ओंखारदों। दख'ना गानदों, आर'नाइ लादों, आखाइयाव आसान गानदों, आस्थाम गानदों, गोदनायाव माला गानदों, खर'आव सिथा फाथा लादों। हिन्जाव गोदाननि महराव ओंखारदों आरो जोंनि बर' ट्रेडिसनेल ड्रेस बर' हिन्जाव गोदान हिसाबै ओंखारदों। बेखिनियानो। आरो लोगोसे आङो बेंक मित्र हिसाबै खामानि मावना दं सेन्ट्रेल बेंक लक्षीपुराव। आरो बैसागोनि बयनिसिमबो सार बायदेव आरो रायजो राजा नोंथांमोनखौ आंनि गोसो गोरबोनिफ्राय নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰদ্ধা শৰ্মা আৰু মই কচুৱা ব্লক ভুটৈ ৰাজ্যৰ পৰা আহিছোঁ। পোনপ্ৰথমে আজি বহাগী মেলা অনুষ্ঠানত উপস্থিত সকলো ৰাইজ আৰু ছাৰ বাইদেউসকলৰ মোৰ আন্তৰিক ৰঙালী বিহুৰ বাবে শুভেচ্ছা থাকিল। আজি মই এই গোৰ্খালী সাজপাৰত সাজি আহিছোঁ। মই কমৰত লৈছোঁ পাৰ্টি পৰিধান কৰিছোঁ আৰু কপাত কপৌফুল আছে।
নহয় এইবিলাক অফিচটো হ'ব এজনে জনকে যাব আৰু এতিয়া BPM ছাৰসকলৰ লগত এনে এবাৰকৈ ৰেম্প কৰিব দিছে আৰু কম্পিটিশ্যন নহয় এনে ফূৰ্তি যিহেতু আজিয়ে লাষ্ট ও ফুলিলে ভেবে লতা ওলুঙ্গ থাকিলে উলকে নপরে ওই রঙালী বিহুরে কথা ও ভনী পক্ষী ইয়াত উপস্থিত নাই বালিজানা উন্নয়ন খণ্ডৰ BPMক পুৰস্কাৰটি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ পুৰস্কাৰ প্ৰদান কৰিব BPM কোচবোৱা আপুনি ৰিচিভ কৰক আপুনি চাচিৰ লাভত পুৰস্কাৰটি কৰিছে তাৰে ভিতৰত প্ৰথম স্থান লাভ কৰিছে বালিজানা উন্নয়ন খণ্ডৰ প্ৰতিযোগিতাত যদি আৰু চাৰিটা দ্বিতীয়গৰাকী প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিব খাদ্য প্ৰস্তুত আৰু প্ৰদৰ্শন প্ৰতিযোগিতা আৰু দ্বিতীয় স্থান লাভ কৰিছে ৰংজলী উন্নয়ন খণ্ড ৰংজলী উন্নয়ন খণ্ডতো প্ৰতিযোগীসকল আছে তাত নাই যদিও তাৰে যিকোনো আহি ইয়াত বঁটাটি গ্ৰহণ কৰিবলৈ আমি অনুৰোধ কৰিম ৰাইজে হাত চাপৰি উদগনি জনাব পোনপ্ৰথমৰ বাবে আমি খাদ্য প্ৰস্তুত আৰু প্ৰদৰ্শন কাৰ্যসূচী ৰাখিছিলোঁ কোনবোৰে অতি গাম্ভীৰ্যপূৰ্ণভাৱে অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম পুৰস্কাৰ পাইছে দ্বিতীয় পুৰস্কাৰ হৈছে ৰংজলী উন্নয়ন খণ্ড বাইদেউ দুগৰাকী আছিল যিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেখেতসকলক বঁটা প্ৰদান কৰিছে আমি নামেই নাজানো আমি পুৰস্কাৰ প্ৰদান কৰা অকণমান আমি দুয়োগৰাকী বিচাৰককে মঞ্চৰ সন্মুখত বিচাৰিছোঁ আপোনালোকে যথেষ্ট কষ্ট কৰিলে অতি কম সময়ৰ ভিতৰত আৰু আমিও যিমান পাৰোঁ এই প্ৰতিযোগিতাখনেই গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু আপোনালোকৰ মহান প্ৰচেষ্টাত আমি এইখিনি কৰিব পাৰিছোঁ আৰু ৰাইজেও যথেষ্ট দৰ্শকভাৱে চাইছিল প্ৰতিযোগীৰ সংখ্যাও ইমান কম নহয় সামগ্ৰিকভাৱে আপোনালোকে আমাৰ লগত এই অনুষ্ঠানটি কৰি যেতিয়া পৰামৰ্শ আগবঢ়াবলগীয়া আছে অতি কম সময়ৰ ভিতৰত দুয়োগৰাকীকে মন্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ ভাল লাগিছে তেওঁলোকে আয়োজন কৰা অনুষ্ঠানটোত এনেকুৱা এটা পৰম্পৰাগত সাজপাৰৰ যি সাজপাৰ প্ৰতিযোগিতা ৰাখিছে কাৰণ এনেকুৱা এটা প্ৰতিযোগিতা হ'লেহে গম পোৱা যায় চবৰে 5 ছেকেণ্ড নোৱাৰে মন ঠিকে আছে একো নাই পদ্মিনী নাৰ্চাৰী লক্ষীপুৰ উন্নয়ন খণ্ড আৰু এই পুৰস্কাৰত নগদ ধন আছে 1000 টকা আৰু এখন মানপত্ৰ মই BPM ছাৰক নগদ ধনৰ পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ একো নাই আমাৰ ধুনীয়া প্ৰতিযোগিতা বাইদেউসকলৰ পৰিচালনাত হৈছে ৰাজ্যৰ ফালৰ পৰা কিবা আছে নেকি দ্বিতীয় ৰিংকি নাথ কোচবিহাৰ উন্নয়ন খণ্ড আৰু এই পুৰস্কাৰ প্ৰদান কৰিব আমাৰ জোনালী ৰাভা বাইদেৱে মই জোনালী ৰাভা বাইদেউ নগদ ধন আৰু
নগদ ধন আছে 1,200 টকা আৰু এখন মানপত্ৰ আহক বিশেষ সকলোৱে কৃপণালী নকৰিব উৎসাহিত কৰক আগলৈ যাতে তেখেতৰ উজ্জ্বল ভৱিষ্যত 1,500 টকা আছে আৰু নহয় আমাৰ জাজ বাইদেউ দিব বাইদেউ আছে তেখেতে পুৰস্কাৰটি প্ৰদান কৰিব বৰ্ণালী ৰাভা ক্ষমা কৰিব বৰ্ণালী ৰাভা আমাৰ দলিৰাণী ৰাজবংশী বাইদেৱে বঁটা প্ৰদান কৰিছে ডিপিএম হানিফ দা আহিব লাগে উইথ ডিপিএম ফটো একবাৰ দেখাই দে চাৰ্টিফিকেট আৰু এইজনী ভণ্টিয়ে বোলে মোৰ ড্ৰেছটো বহুত ভাল লাগিছে তাইৰ সেইকাৰণে তাই মোৰ লগত ফটো উঠিব আহিছে আৰু তাইৰ লগত মোৰো ফটো উঠি খুব ভাল লাগিছে ভণ্টি চেছ হ'ল আমি ভাত পানী খাই ল'লোঁ না মুনু যাম আৰু এতিয়া ঘৰত ক'লা দেখা পাইছে আন্ধাৰ যে আৰু এইফালে কোন হয় এইজনীক চিনি পাইছেনে পুৰা টোপনি তাৰ গমেই নাই ক'ত গৈ আছে তাই আৰু গমেই পায় বাবুৰ লগত এনি টাইম লাগি থাকে বাবুৰ লগত লাগি লাগি পুৰা ভাগৰি পৰিলে এতিয়া পুৰা টোপনি আৰু আমি আহি পালোঁ ঘৰ আৰু এইখনে মই পোৱা চাৰ্টিফিকেটখন আৰু এইখনত কিছু টকা আছে মই ভবাই নাছিলোঁ সাজপাৰ প্ৰতিযোগিতাত যে মই ছেকেণ্ড পুৰস্কাৰ পাম চ' থেংক ইউ আজিলৈ এইখিনিয়ে আৰু প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' বাই বাই